নমস্কাৰ দৰ্শকসকল, স্বাগতম জনাইছোঁ এটা অন্য ভিডিঅ'লৈ। আজি মই ৰাতিপুৱাই শুই উঠি কিনে আহিছোঁ গাড়ীখন ধুবলৈ, কাৰণ আজি বিশ্বকৰ্মা পূজা বুলি গাড়ীখন ধুবই লাগিব, কাৰণ নধুলে বেয়া লাগিব, কাৰণ এইবিলাক হৈছে বিশ্বকৰ্মা বস্তু। বছৰটোত বাৰু মৰম নকৰা নাই, কিন্তু বিশ্বকৰ্মা পূজাৰ দিনা অলপমান মৰম কৰিব লাগে বস্তুবিলাকক, কাৰণ এইবিলাক বিশ্বকৰ্মা বস্তু যদি বিশ্বকৰ্মা কিবা কাৰণত বেয়া পায়, এইবিলাক বস্তু নাপায় আপোনালোকে দ্বিতীয় দিনা। এয়া মই গাড়ীখন দেখা দিছোঁ, ইমান লেতেৰা হোৱা নাই বাৰু, তলৰ ফালেও ইমান লেতেৰা হোৱা নাই, তথাপিও ধুই দিওঁ কাৰণ আজি বিশ্বকৰ্মা পূজা। আৰু মই ইয়াত দাদাজনৰ ৰখি আছোঁ, এইখন গাড়ী কাৰ বাইক ৱাশ্বিং চেণ্টাৰ, ইয়াত সকলো ধৰণৰ যান বাহন ধোৱা হয়, কিন্তু এতিয়ালৈকে ধোৱা পখলা মানুহটোৱে অহা নাই, গতিকে ৰখি আছোঁ। আকৌ ঘৰত যাই কেনে স্কুটিখন ধুব আছে, আৰু লগতে কম্পিউটাৰটো চাফা কৰিব আছে, আৰু কিবা কিবি অলপ যন্ত্ৰ মন্ত্ৰ আছে, এইবিলাক চাফা কৰিব আছে। গতিকে আজি দিনটো কেনেদৰে পাৰ হয় চাই থাকক আপোনালোকেও। এইখন মোৰ বিশ্বকৰ্মা, অলপ লেতেৰা হৈছে বাৰু, পূৰা লেতেৰা, গোটেই লেতেৰা হোৱা নাই। এইয়া পিছফালে কি লিখিছে এইগিলা, লাভ ইউ টু কোনে লেখে ভাই? আৰু বহুত টাইমৰ মূৰত ওলাইছি আহি ঘুমি আছিল নেকি তই? বেছি কষ্ট হ'ল, আৰু কালি বোলে গাড়ী চাড়ীখন ধোবা থাকিলে, আজি বেৰপুৱে ওলাইছোঁ এইকাৰণে মই জানোৱে। আৰু এইটো মেচিনৰ ইমান জোৰ পানী, বাপ বাপ বাপ, কি জোৰত পানী মাৰে। আৰু এইকেইটা পাম, এইকেইটা ইমান জোৰত পানী মাৰে, বাপ বাপ বাপ, আচৰিত। আৰু এইখন মোৰ গাড়ীৰ ভিতৰত যন্ত্ৰ মন্ত্ৰ অলপ লেতেৰা হৈছে, অলপ পানী মাৰি ধোৱা লাগব আজি নে? এইটো চাবচোন কি জোৰ এইটো, বাপ বাপ বাপ। আৰু এল্টো গাড়ীৰ তলত এইবিলাক মাল থাকে, এইখিনি আগুৱাই যাই দেখাই আছোঁ আপোনাক। এটা চাইলেঞ্চাৰ দিছে নে, চাইলেঞ্চাৰ আৰু কিবা কিবি এইবিলাক। আৰু এইটো হৈছে ইঞ্জিন, আৰু ইঞ্জিনৰ পৰা কিবা কিবি লাগি আহি আছে, এইবিলাক চকাৰ লগত কানেকশ্যন, এইবিলাক এইয়া তলত দেখিবা বহুত মানুহ দেখা নাই না, মই একবাৰ দেখাই দিছোঁ, তাৰমানে চান্স পাইছোঁ যিহেতুকে অলপ দেখাই দিছোঁ। এইয়া তলৰ ফালে এইবিলাক, এইটো হ'ল মেইন মাল ইঞ্জিন, আৰু এইয়া ইঞ্জিনৰ লগত কানেকশ্যন, আৰু বহুত কিবা কিবি একো বস্তু নাই তলত দেখিবি, বহুত কিবা কিবি থকা হান লাগে, কিন্তু নাই, এইখিনিয়ে বস্তু আছে। এডাল চাইলেঞ্চাৰ, আৰু সেইয়া দুডাল পাইপ আছে, কিহৰ পৰা পাইপ, ব্ৰেকৰ কিজানি দেই, ব্ৰেকৰ পাইপ এই দুডাল। গাড়ী ধোৱা হওঁ বেছি সময় নাই আৰু হ'ব আৰু বৰ্তমান ধোৱা হৈ গ'ল। এতিয়া বৰ্তমান চাফাই চলি আছে, মানে আৰু মোচামুচি চলি আছে। আৰু গাড়ীখন ধোৱাৰ পিছত একদম মৰম লগা হয়, কিচকিচিয়া ক'লা হয়, বগা জেগাত বঢ়িয়া বগা হয়। আৰু এই মালিকে পলিচ মাৰি আছে, হৈছে মালিক। আৰু গাড়ী চাড়ী ধুই পূৰা ঘৰ পালোঁ আহি বৰ্তমান, আৰু এতিয়া বেলেগ এখন গাড়ী আছে, এখন গাড়ীত ধুম। আৰু বহুত সময় লাগিল, কমচে কম 1.5 ঘণ্টামান বা 2 ঘণ্টামানে লাগিল, মই ৰাতিপুৱাই গৈছিলোঁতো। আৰু ঘৰ পালোঁহি, আকৌ ঘৰ আহি মই স্কুটিখন ধুওঁ এতিয়া। আৰু ইয়াৰ মায়ে ধৰক একদম পূৰা সাৰি মুচি আছে। অ' দিদি কি কৰছ? মুচাহাৰা কৈছা নেকি? ইছ, দিদি পূৰা লাগি আছে কামত। আৰু ৰুমটোৰ ভিতৰত সোমাই মই চিন্তা কৰিলোঁ যে মোৰ ৰুমটোৱে চাফা কৰোঁ। ৰুমটো মানে মোৰ মেইনলি মোৰ পিচিৰ ছেটআপটো, কাৰণ বহুত লেতেৰা হৈ গৈছে, আৰু আজি বিশ্বকৰ্মা পূজা, গতিকে পিচিটো চাফা নকৰিলেতো নহ'ব ন। আৰু সেইটোৱে মেইন বস্তু কাৰণে আজি ইমানখিনি কৰিব পাৰিছোঁ। আৰু এইটো মোৰ পিচিটো, মেইন পিচিটো, আৰু এইটো নহ'লে মই একো কৰিব নোৱাৰোঁ ইউটিউব, কাৰণ এডিটিং সেইটোতে কৰোঁ মই। আৰু এয়া মোৰ দুখন মনিটৰ, এইখন এইখন অলপ বহল, এইখন অলপমান 4 গুণীয়া টাইপ, আৰু মই এইটো হোম থিয়েটাৰটো, আৰু কিবা কিবি আছে। আৰু মই ইয়াতে কনচেপ্ট লিখোঁ, এইকেইটা বহি, এই দুটা বহি, আৰু মই এইটো লেপটপ, আৰু এইটো মোৰ চাউণ্ড কাৰ্ড, বেৰিংগাৰ, বহুতে জানে, ভাল এখন চাউণ্ড কাৰ্ড, বঢ়িয়া। আৰু বহুত লেতেৰা হৈ গৈছে, এয়া হাৰ্ড ডিস্কখন ক'ত পৰি আছে। আৰু এইখন মোৰ মেইন মাল, এইখন মালতে চব বস্তু আছে, তাৰমানে ভাঙা টিভি যিমান ভিডিঅ' আছে, এইখনত তাৰমানে গোটেই ভিডিঅ'ৰ কপি আছে, শ্বুটিঙৰ পৰা আদি কৰি গোটেই অল এভৰিথিং।
আৰু গোটেই কম্পিউটাৰ চম্পিউটাৰ চাফা কৰি বৰ্তমান আহিছোঁ স্কুটিখন ধুবৰ কাৰণে আৰু পানী মই উঠি আছোঁ পানী দেখা দে একবাৰ এই হয় পানী হ'ল চাফ মাৰা মই হ'লোঁ পানী মাৰা চাফ পানী চাফ পানী আৰু এইখন মোৰ লাইফৰ ফাৰ্ষ্ট গাড়ী আৰু ইউটিউবত টকা 5,000 টকা পাইছিলোঁ আৰু ঘৰৰ পৰা দিছিল 20,000 টকা আৰু মোৰ 5,000 টকা আছিল 30,000 টকা দি পেলাই এইখন গাড়ী আনিছিলোঁ তাৰপিছত কিস্তি মৰিল এতিয়া পূৰা একদম ধুনীয়া হৈ আছে গাড়ী 5 বছৰ হ'ল মাত্ৰ 20,000 চলিছে গাড়ীখন হ'লে আৰু যেতিয়া কাৰোবাক ঘিউ গাড়ী লাগে মোক কণ্টেক্ট কৰিব পাৰিবি পেপাৰী নেকি বেজুৱাব পাৰোঁ মই এইখন নেবেচোঁ এইখন গাড়ী পেপাৰী এইখন মোৰ মৰমৰ গাড়ী আৰু এটা সময়ত পূৰা ক্ৰেজ আছিল মানে ডিঅ' গাড়ী লোৱাৰ সেই তেতিয়া মই ল'ব পৰা নাছিলোঁ তাৰ মই 4 বছৰ পিছতহে গাড়ী ল'ব পাৰিছিলোঁ আৰু ঘৰৰ পৰা গাড়ী ঘূৰা নেদে জানে চেঙেৰা চলি ক'ত বা কি কৰে বুলি পেলাই গাড়ী ঘূৰা নেদে আৰু গাড়ী চাড়ী ধোৱা পূৰা হৈ গ'ল বৰ্তমান অকণমান লাষ্ট ফিনিচিং আছে এইয়া গাড়ীখন কি ধুনীয়া নতুন নতুন লগা হৈ গ'ল চাওকচোন ঐ দিব গাড়ীখন নতুন নতুন লাগছে নে কেইহাজাৰ চলিছে জানা কিমান তোৰ কিমান চলিছে মোৰ 1.5 লাখ 1.5 লাখ কেইবছৰ হ'ল তোৰ মোৰ 7 বছৰ 7 বছৰ মোৰ 5 বছৰ হৈছে মাত্ৰ চলিছে এই 21,000 হয় 21,000 20,000 বাৰে ধৰ 21,000 বুলি ধৰি দিছোঁ আৰু মায়ে কাপোৰ কানি ধুই একদম পূৰা পখিলি লৈ আহিছে বাই কাপোৰ ধুইছে তইতো ৱাশ্বিং মেচিনতকৈ ওপৰতে হা ৱাশ্বিং মেচিন তাৰপিছত বাচন ধোৱা মেচিন ভাত বনোৱা মেচিন খৰহাৰা মেচিন একদম চব মেচিন এতিয়া মোৰ ছেটআপ কি ধুনীয়াকৈ ধুই পখালি একদম ৰেডি কৰি দিলোঁ আৰু বৰ ধুনীয়া লগা হৈছে ছেটআপ আজি পূৰা ক্লিয়াৰ হৈ গ'ল মোৰ ছেটআপ আজি এটা গান বজাই দিওঁ গান ক'ত গান কোনো দিনে তোৰ সংসাৰ সুখৰ হ'ব নোৱাৰে দেউতাৰ অভিশাপ আৰু এই গানটো মই লিখিছিলোঁ আৰু তাৰা শংকৰে কণ্ঠদান কৰিছিলে আৰু লগতে মিউজিক কৰিছিলে অংকুৰ ডেকাই আৰু ডাইৰেকশ্যন কৰিছিলোঁ মই আৰু কেনেকুৱা হৈছে কমেণ্ট কৰি জনাবচোন গানটো যদি কোনোবাই চাইছে কুকুৰা ডাক বুলি তাৰা শংকৰ ইউটিউব চেনেলত আছে তাৰা শংকৰ শইকীয়া ইউটিউব চেনেলত আছে গতিকে তাত গৈ আপোনালোকে চাব পাৰে খুব ধুনীয়া গান এটা আৰু গানটো অলপ দুখৰ বাৰু কেনেকুৱা হৈছে কমেণ্ট কৰি জনাবচোন বাৰু আৰু দেউতাই কি ধুনীয়াকৈ মাছ মাৰি আনিছি এতিয়া আজি বোলে খাব নোৱাৰি শুকাই থৈ দিব কালিয়ে খাম আজি এতিয়া শুকাই থৈ দিম সেয়া হেৰি বনাই থৈছোঁ তাতে শুকাই থৈ দিছোঁ পাছত আমি খাই থাকিম আৰু ইমান মানে কইনাটো ইমান কষ্ট দিয়া নাই তাৰমানে নিজে বাচি আছে মাছ মই কইনাই ঘৰতে চেকচেকাই উঠি মাছ খাব নাপায় কিবা কয় মই নৰোঁ কিবা কি আনিছা সেইকাৰণে ময়ে বাচিছোঁ খাবাটো মই লাগব ভাই সিহঁতে মোক দিব বাচি দিব নাই মই নিজে বাচিম নিজে খাম আৰু মায়ে আলু গুটি আছে আৰু কমপ্লেইন দিছে বিক্ৰম এটা বোলেচোন মাছ নাপাছা মাছ হে ভাজিবৰ সময় নাই মোৰ এতিয়া মই মাছৰ আঞ্জা কাটি আছোঁ আৰু এটা মানুহ হৈ দেচোন কিমান কাম কৰিব হে আৰু বিশ্বকৰ্মা কেনেকুৱা বনাইছে মজা মজা নিজৰ ঘৰত বুট খাব পাই নাই কিন্তু বুন্দিয়াহঁতৰ ঘৰত আহিয়ে বুট খাইছোঁ আৰু বুন্দিয়াৰ মাকাটো কিবা সাৰা বুঢ়া কৰা লাগিছে বিশ্বকৰ্মা দিনা আৰু অনা কেনেকুৱা বিশ্বকৰ্মা অতি ধুনীয়া সুন্দৰ বুট খাব দিছে চবকে বুট দি দিছা ময়ো তই আমাৰ ঘৰত বুট খাওঁ তহঁতৰ ঘৰত আহি বুট খাইছোঁ আৰু ইয়াৰ বুট খাই আছে বুঢ়া অৱস্থা আমাৰ কুলু আৰে নেমু আজি গাড়ীখন ধুই নিদিলি মোৰ তই হা আৰু এইটো বনশ্ৰী এইটো কি লুঙি লুংগি চিলাই দিছি আৰু 200 টকাৰ লুঙিখন 100 টকীয়া লুঙিখন চিলাই পেলাই চিলাই দিলে 200 টকা কৰি দিছে আৰু শ্বুটিং সামৰি পূৰা আহি গ'লোঁ আমি বৰ্তমান ঘৰৰ ফালে এতিয়া এডিট কৰিম ভিডিঅ'টো দিম ভিডিঅ'টো ৰিলিজ কৰি উঠি আমি যাম খটৰা মন্দিৰ আৰু আজি ভিডিঅ'টো এইখিনিতে সমাপ্ত কৰিলোঁ যদি ভিডিঅ'টো ভাল লাগিল লাইক কৰিব কমেণ্ট কৰিব আৰু যদি চেনেলটো তোমাৰ নতুনকৈ চাই আছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি দিব আৰু আমাৰ চেনেলটো বেছিকৈ ছাবস্ক্ৰাইব কৰি দিবি গাইছ 50,000 সহায়কৈ কৰি দিবি 50,000 হ'লে তাৰমানে আমি এটা খানা খাব পাৰোঁ